कितना टका अपना टैक्सी पड़ी যাব मालूम नहीं इसको ना हिंदी ना जाने हिंदी मालूम আমি তিনটা গৈ আছো মেঘালয়লৈ বাপ্পি মই আৰু সুহেল আৰু আগৰ পৰা আমি জোৰাবাটৰ পৰা উঠাম আমি সাহিলক we have been waiting for the star Sahil ভালে আছে ভাই বহুত বঢ়িয়া আছে ভালে আছে এতিয়া প্ৰথমে আমি উমিয়ামত যাম তাৰ পৰা যাম লাইট লুমলৈ ইণ্ডিয়া ইজ নট ফৰ দ্য বিগ ডান্স টু ইণ্ডিয়া টেংকি ফুল হৈ গ'ল এই আমাৰ টেংকি ফুল হৈ গ'ল এতিয়া আৰু এয়া আমি এতিয়া উমিয়াম লেক পালোঁ আৰু আমি এতিয়া বটিং কৰিম আমি ৰখি আছোঁ স্পীড বটৰ ৰাইড ল'বৰ কাৰণে এইকেইটা উমিয়াম লেকত আৰু আমাৰ যিখন বোট সেই বোটখনৰ নাম হৈ গ'ল এনাকণ্ডা পাৰ পাৰ্চন আমাৰ পৰা 150 টকাকৈ লৈছে আমি আছিলোঁ টোটেল 4জন আৰু 4জনৰ আমাৰ 600 টকা গ'ল পাৰিছা বাপি ये हमको भी एक किलो कहने के लगाए अब ये टाइट कर दीजिए তাৰপিছত আমি ওলাই দিলোঁ লাইট লুমৰ ৰাস্তা বিচাৰি আমি হাবাতৰি খাইছোঁ গুগল মেপ ফ'ল' কৰাৰ কাৰণে আমি আজি প্ৰায় 2 ঘণ্টা লেট গুগল মেপে আমাক কিবা কিবি ৰাস্তা দেখুৱাই আছে আৰু আমি সেইটো ফ'ল' কৰি আছোঁ আৰু আমি লাইট লুম বিচাৰিয়ে পোৱা নাই আৰু ফাইনেলি প্ৰপাৰ ৰাস্তা এটা পালোঁ লাইট লুম যোৱাৰ এই ৰাস্তাটো আপোনাৰ জোৱাই হৈ যায় আৰু আমি মানে ভাবিছিলোঁ যে মেইন চিটি হৈ যাম কিন্তু পচিবল নহয় মেইন চিটি হৈ যোৱাটো কাৰণ বহুত ট্ৰেফিক হয় মেইন চিটিত ঠাণ্ডা বতাহ মাৰি আছে কুঁৱলীৰ মাজেৰে গৈ আছোঁ আমি লাইট লুমৰ ৰাস্তাত আৰু এই লাইট লুম ভিলেজ আমি পাইছোঁহি চাবচোন অলপ দূৰ যোৱাৰ পাছতে কুঁৱলী কেনেকুৱা পৰে এইখিনি জেগাত একদম কুঁৱলী নাই অলপ পাছৰ পৰা কুঁৱলী আৰম্ভ হ'ব ভয়ংকৰভাৱে কুঁৱলীৰে আমাক আগুৰি ধৰিব আৰু এয়া আমি আহি পালোঁ লাইট লুমত ইয়াতে ঠাণ্ডা আমি জেকেট লগাব লগা হৈ আছে ৰাস্তা বিচাৰতে আমাৰ অৱস্থা বেয়া হৈ গৈছে একচুৱেলি আমি গুগল মেপ ফ'ল' কৰিছিলোঁ যাৰ কাৰণে আমাৰ টাইমিং বহুত বেছি খাই দিলে 2 ঘণ্টাৰ ওপৰত লাগিলে আমাৰ ইয়াতে এনেকুৱা ধৰণৰ খানা হৈ থাকে খানা খাব বিচাৰিলে খাব পাৰে আৰু পূৰা এনেকুৱা কুঁৱলী মানে বহুত ভাল লাগিছে আৰু এডভান্স আমি এইটো ৱেডাৰ মানে জানুৱাৰী মানত পাওঁ এইটো আমি এতিয়া কিন্তু তথাপিও আজিকালি এনেকৈ কুঁৱলী আমাৰ নগাঁৱত নপৰা হ'ল সেইটোৱে ভাল লাগিছে এনভাইৰনমেণ্টটো বহুত আৰু আপোনালোকৰ সকলোৱে আহিব পাৰে कितना टका ठीक से नहीं बोल पा रहा है कितना लगता है मालूम नहीं इसको ना हिंदी ना जाने हिंदी मालूम क्या ये अपना टैक्सी पड़ी যাব এতিয়া দিদিয়ে আমাৰ কাৰণে হেৰি বনাইছে মেগী বনাই আছে কাৰণ আমাৰ ভোক লাগিছে আৰু ইয়াত খাবলৈ একো নাইকিয়া এই কৰ্ণটোৰ বাহিৰে ঠাণ্ডাটো বাঢ়ি গৈছে ঠাণ্ডা বাঢ়ি গৈছে মাথাই ভিজি গৈছে ভিতৰত জানানে নাই ভিতৰত মানে অলপ পাছত বৰফ পৰিব পাৰে কোনো ডাঙৰ কথা নহয় ৰুমৰ ভিতৰত বৰফ পৰিব নহয় বাহিৰত আমি এতিয়া বাইদেউ এজনী দোকানৰ ফ্ৰণ্টত বহি আছোঁ মেগী খাবলৈ আমি গোটেইকেইটা বাপি আৰু মই মেগী মাৰিম এতিয়া গৰম গৰম মেগী আৰু এতিয়া বাজিছে 5:22 আমি আমাৰ খানাৰ আয়োজন কৰাৰ পিছত এইদৰে গাড়ীখন নিবলৈ আহিলোঁ ইয়াত দেখা পাইছে আপোনালোকে গোটেইটো ফগ হৈ আছে ফগৰ কাৰণে একো দেখা নাযায় বাহিৰটো চাওক ফুল অন ফগ এটা কাম কৰা চকুৰ ভিতৰত সোমাই দিয়া মুখখন এটা বহুত ঠাণ্ডাৰ পৰিৱেশ আমি আজি ইয়াতে পালোঁ আমি গোটেইকেইটাই বহুতে এনজয় কৰি আছোঁ আৰু আজি ব্লগটো আমি ইয়াতে সামৰিম see you on the next vlog till then bye bye